নমস্কাৰ বন্ধু-বান্ধৱীসকল PrinceTechAndEducation চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আসাম HSLC 2020 ৰিজাল্ট ঘোষণা কৰিছে আৰু তাত যিসকল টপ 10 ৰেংকত আহিছে তেওঁলোকৰ ৰেংক, মাৰ্কছ, পাৰ্চেণ্টেজ কিমান আৰু তেওঁলোক কোন স্কুল, তেওঁলোকৰ ঘৰ ক'ত, আজি আমি এই ভিডিঅ'টোত সকলোবোৰ আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু আপোনালোকৰ যদি কোনোবাই HSLC দিছিলে তেনেহ'লে তলত নিশ্চয় এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা চাওঁ। আজি যি ঘোষণা কৰিলে টপ 10 ৰেংক, তেওঁলোকৰ ৰেংক চাওঁ আহক। এইখনেই হয় এই টপাৰ লিষ্টখন দেখিছে, হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন 2020 মেৰিট লিষ্ট অফ ফাৰ্ষ্ট 10 ৰেংকছ। 10টা ৰেংকছ এইখনেই হয় তালিকাখন। ফাৰ্ষ্ট ৰেংক এখন দেখিছে ধৃতিৰাজ বাস্তৱ কলিতা, ইয়াত পদুমপুখুৰী হাইস্কুলৰ আছিল তেখেত। মাৰ্কছ আছিল 595 তেখেত দৰং জিলাৰ হয়। আৰু ছেকেণ্ড পজিশ্যন আছে অলংকৃতা গৌতম বৰুৱা, টোটেল মাৰ্কছ 594 ডিব্ৰুগড়ৰ হয় তেখেত। আৰু থাৰ্ডত আছে তিনিজন, দেৱীস্মা প্ৰিয়ম বৰুৱা, জ্যোতিষ্মান দেৱ শৰ্মা আৰু চাকিজি বুলটন, তেখেতসকলৰ মাৰ্কছ 591। লখিমপুৰ, নলবাৰী, কামৰূপৰ তেখেতসকল। তেনেকৈ গোটেইকেইজনৰ লিষ্ট হয় এখন। তাৰপিছত এইখন দেখিছে আপোনালোকে, এইখনত 9-10ৰ ৰেংক আছে। এইখন ইয়াৰ যদি আপোনালোক PDF ডাউনলোড কৰিব বিচাৰে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাত গৈ এইখন ডাউনলোড কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।